হাই এভৰিৱান, আজি মই আপোনালোকৰ বাবে কোনো ৰেচিপি ভিডিঅ'লৈ অহা নাই। আজি আপোনালোকক দেখাব বিচাৰিছোঁ মই নিজে হাতেৰে বনোৱা কিছুমান গহনা। আমি কম খৰচতে ঘৰতে নিজৰ মনৰ পচন্দৰ চেইনডাল বা কাণফুলিযোৰ হওক বা খাৰুযোৰ নিজে তৈয়াৰ কৰি ল'ব পাৰোঁ আৰু অন্যকো আমি উপহাৰ হিচাপে দিব পাৰোঁ, নতুবা আপোনালোকে ইয়াক ব্যৱসায় হিচাপেও ল'ব পাৰে। মেচিং কাপোৰযোৰ লগত মিলাকৈ আমি বিভিন্ন ধৰণৰ ইয়েৰিং আমি নিজৰ ষ্টাইলতে বনাই ল'ব পাৰোঁ। এয়া মই এডাল নিজে বনোৱা গহনা পিন্ধিছোঁ। যিসকলে এনেকুৱা ধৰণৰ গহনা ঘৰতে বনাব বিচাৰে তেওঁলোকে মোক কমেণ্ট বক্সত জনাব, মই আপোনালোকক ভিডিঅ' আকাৰে শিকাবলৈ চেষ্টা কৰিম। আপোনালোকে যদি আজি এই ভিডিঅ'টো চাই ভাল পায় তেন্তে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকল নতুন সদস্য তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈ জনালোঁ মোৰ আন্তৰিক ধন্যবাদ। পুনৰ আপোনালোকক লগ পোৱা আশাৰে আজিলৈ আহোঁ।